Hey guys, welcome to my channel. As I discuss on BSc first semester zoology question paper final year question paper হয় 2024 বৰ্ষৰ তো question paper to চাওক ফুল মার্ক আছিল 45 সময় আছিল 2 ঘন্টা এক মার্কৰ question আছিল 5টা চাওক এক মার্কৰ question কেটা চাওক এটা চাওক question paper ইয়াৰ পিছত এইখিনি এক মাৰ্কৰ 5টা লিখিব কৈছে আৰু 2 মাৰ্কৰ question চাওক 2 মাৰ্কৰ 5টা যিকোনো 5টা লিখিলে হল এইখিনি 2 মাৰ্কৰ লৈকে 3 মাৰ্কৰ answer in brief any for যিকোনো 4টা লিখিবলৈ কৈছে 3 মাৰ্কৰ নহয় 3 নম্বৰ সৰি 5 into 4 যিকোনো 4টা লিখিব কৈছে 5 মাৰ্ক কৈ আছে এটা 4 নম্বৰ question answer anyone যিকোনো এটা লিখিবই কৈছে এটা 10 মাৰ্ক আছে আৰু যদি আপোনালোকে একো পঢ়া নাই যদি নপঢ়াকে এক্সাম দিব কৈছে নপঢ়াকৈ এক্সাম দিলে তো মানে ব্যাক আহিবই তথাপিও মানে অলপ বুদ্ধি টেকনিক কৰি লিখিব লাগে যাতে ব্যাকটো নাহে অন্তত যদি মানে আপোনাৰ আগতে যিখি পঢ়িছিল আগতে হায়াৰ সেকেন্ডাৰী বা যেনেকুৱা অলপ তাৰ লগত ৰিলেটিভ আছে তো হেখিনিৰ লগত যদি আপুনি ৰিলেটিভ কৰি যদি লিখে ইয়াৰ লগত মিলাই যদি লিখে এটো কোৱেশ্চন যেনেকুৱা নাথাকক কিয় সন্দুবতী প্ৰাণীৰ সাধাৰণ চৰিত্ৰ সমূহ লিখা এটো যে সাপোজ এটো কোৱেশ্চন তো এটো তো হায়াৰ সেকেন্ডাৰীত আছে তো হেতুৰ লগত যদি আপুনি মিলাই লিখে দেন কিছু কথা যদি লিখে ইয়াৰ বিষয়ে তথাপি পাস কৰিব পাৰিব অন্তত ব্যাক নাহে তো যদি পঢ়া নাই তেনে ক্ষেত্ৰত পঢ়িলে তো ভালে যদি পঢ়া নাই তেনে ক্ষেত্ৰত মানে অন্তত এটা কোৱেশ্চন মানে এৰি থৈ নাহিব মানে যি পাৰে আপুনি আপোনাৰ মনত যি আহে হেখিনিৰ লগত অলপ মিলাই হলেও লিখি থৈ আহিব অন্তত ব্যাক নাহিব এইটো কৰিব আপোনালোকে তো এইখিনি আছিল বেছি ফাৰ্স্ট সেমিস্টাৰ জুলজি কোৱেশ্চন পেপাৰ কোৱেশ্চন মানে প্ৰত্যেকটো কোৱেশ্চন টাচ কৰি আহিব যি পাৰে আপুনি মিলাই লিখি থৈ আহিব অন্তত ব্যাক নাহিব পাস কৰিব নিশ্চয় তো যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰক বিএসসি সকলো ধৰণৰ কোৱেশ্চন ইয়াতে দিয়া হ'ব আৰু বিভিন্ন ধৰণৰ ইনফৰমেটিভ কোৱেশ্চন নোটস ইয়াতে দিয়া হয় ধন্যবাদ